পুলিচ পইণ্টত একচুৱেলি গান্ধী চকত মই ডিউটি কৰি আছোঁ। সিহঁতে বাইক লৈ তাৰপিছত তাক ছিংগেল দিয়া হ'ল, দুজনকে ছিংগেল দিয়া হ'ল, কিন্তু গাড়ীটো ডাবল আছিলে, দুজন আছিলে। তো নাৰাখাৰ পিছত আমি ফ'ল' কৰি তাৰপিছত যোৱাৰ পিছত ইয়াতে আকৌ ক'তো যিহেতু ইয়াত পালচাৰ সেইটো কভাৰ কৰিব নোৱাৰি। পিছত ইহঁতে বেলেগ বজাৰৰ ফালে বেলেগ ফালে সোমাই যাব নাপালোঁ। পিছত আকৌ ওলাই আহোঁতে এজনী ছোৱালী ডিঙিত হাতী চেইন লোৱাৰ চেষ্টা কৰিলোঁ। পিছত আকৌ ফ'ল' কৰি বেংগলীত গৈ আমাৰ মানুহ আছিলে, সিহঁতে আমাৰ মাৰিত গৈ তাক কাৰাইটো কৰিলে। পিছত পাব্লিকে ৰাইজে মাৰপিট কৰাৰ চেষ্টা কৰিলে, বচোৱাৰ কাৰণে চেষ্টা কৰিলে। দেখিবলৈ গৈছে আপোনাৰ হাতত ইঞ্জুৰি হৈছে, কিহৰ কাৰণে? পাব্লিকে তাক মাৰপিট কৰাতে তাক বচোৱাৰ কাৰণে চেষ্টা কৰে। জাষ্ট লৈ আহিলোঁ হস্পিটেলত, আকৌ ট্ৰিটমেণ্টটো জিতু ৰায় আছিলে আমাৰ ট্ৰেফিক। জিতু তো হি হেজ ডান এ ভেৰি ট্ৰিমেণ্ডাছ জব। তেওঁ এখন পালচাৰ 220 বাইক লৈ কি লৈছিলে, এপাচি 160 বাইক লৈ এজন ল'ৰাৰ লগত তেওঁ সেই বাইকখন পিছা কৰে, স্নেচিং কৰা বাইকখন পিছা কৰি পেলাই এটা জেগাত গৈ তেওঁলোকক নেপ কৰিবলৈ সক্ষম হয়। আৰু নেপ কৰোঁতে তাতে লোকেল পাব্লিকে গম পায় যে তেওঁলোকে স্নেচিং ইনচিডেণ্টৰ লগত জড়িত। তেতিয়া পাব্লিকে তেওঁলোকক অলপ শাৰীৰিকভাৱে প্ৰহাৰ কৰে, য'ত নেকি আমাৰ তেখেত কনষ্টেবল জিতু ৰায়ো আহত হয়, আমাৰ ASI কপিল উদ্দিনো কিছু পৰিমাণে আহত হয়। তথাপিও তেওঁলোকে বিৰাট সুন্দৰ এটা জব কৰিছে। আমি বহুত দিনৰ পৰা এইটো প্লেন কৰি আছিলোঁ আৰু আমি কমিউনিকেট কৰি আছিলোঁ ASI কপিল উদ্দিনৰ লগত কমিউনিকেট কৰি যে কেনেকৈ এইটো ট্ৰেপ কৰিব পৰা যায়, কেনেকৈ ধৰিব পৰা যায়। নাম আৰু ঠিকনা জানিব পৰা গৈছে। আমি ইণ্টাৰগেশ্যন কৰি আছোঁ। পৰৱৰ্তী সময়ত যিহেতু ইনভেষ্টিগেশ্যনটো আৰু আমি আগবঢ়াই নিব লাগিব, যিহেতু এইটো গ্ৰুপ অকল ইমানতে সীমাবদ্ধ নহয়, গতিকে ইনভেষ্টিগেশ্যনৰ খাতিৰত আমি কিছুমান তথ্য আপোনালোকক এতিয়া নিদিওঁ। পৰৱৰ্তী সময়ত যদি আমাৰ আৰু অভিযান চলে তেতিয়াহ'লে আপোনালোকে গম পাব। তেতিয়া প্ৰায় 12:30 এটা বজাৰ ভিতৰত মহিলাগৰাকী আহি দিছিলে যে অলপ আগত মই তদন্ত কৰিম পৰা মোৰ হাতত পাই ল'লোঁ জোৰে নাম্বাৰ দুজন আছিলে দুজনমান আছিলে বাইকত। এনেকৈ অভিযোগ যিকোনো অৱস্থাত মই অকণমান সেইবাবে মানে ঘূৰিলোঁ বাইকেদি, চালোঁ ক'ৰবাত তেনেকুৱা আছে নেকি। মহিলাগৰাকী কোৱামতে পালচাৰ বাইক আছিলে, পালচাৰ আছে বেলেগ আছিলে। তাৰপিছত কি হ'ল, অহাৰ পিছত তৎক্ষণাত কি হ'ল, এই দুটা মানে এইটো পইণ্টেদি ওচৰেদি মানে পাৰকো গুচি আহিছিলে। পাৰকতে মানে কি মহিলাগৰাকীয়ে চাই মানে এইটো যিহেতু গৈ আছে তেওঁলোকে ফলাৰ চেষ্টা কৰিছে। তেতিয়া কি হ'ল, মই মানে পিছা কৰিলোঁ, মই আৰু লোকেল বাবি আছোঁ বাইকত। তেতিয়া পিছা কৰি ৰাস্তাত গৈ আমাৰ পাছফালে মানে গাঁৱৰ ফালে পৰা বেগত গৈ আছিলোঁ, বাইকেদি পিছা কৰি আছিলোঁ। তাৰপিছত পাব্লিক ইতিমধ্যে দুজনে হ'ল তাতে চলাই আছে। তাৰপিছত কি কৰিলে, বাইকখন মানে পেলাই দি মানে খেতিপথাৰৰ মাজেদি দৌৰিব চেষ্টা কৰিছিলে। কৰাৰ পিছত আমাৰ কি হ'ল, লোকেল পাব্লিকখিনি আগুৱাই আহিলে, খেতিপথাৰত কাম কৰি আছিলে। লোকেল পাব্লিক আৰু ডকাইতসকলে আপোনাক আক্ৰমণ কৰিছিল, পূৰা হেৰি কৰিছিলে, কৰিব চেষ্টা কৰিছিলে। এনেকুৱা ধৰণৰ আকৌ পাব্লিকে আঁতৰি হৈছিলে। কিন্তু যিখিনি পাব্লিকে মানে পাব্লিক আৰু যাতে অকণমান হ'ব পৰা হৈছিলে ভাবাই নাছিলোঁ যে গলৰ পৰা চেণ্টাৰি লৈ যাব। উন্নত এইবিলাক আমাৰ এইখিনি অঞ্চলত হোৱা নাই। আমি ইয়াতে সৰুৰ পৰা ডাঙৰ হ'লোঁ, স্কুলত পঢ়িলোঁ, এইচব টকা দি আমি দেখাই নাই। কিন্তু আজি হঠাৎকে মই ঘৰত যাব ওলাইছোঁ, এই বেলতলি এইখিনিতে এই দুটা মানুহ আহি গলৰ পৰা থাপ মাৰি মোৰ চেণ্টাৰ লৈ গ'ল। গলত আছে ন আমি গৈ আছিলোঁ ঘৰৰ ফালে।
ভৰিয়ে ধৰি লওক আপোনাৰ ঘৰ ক'ত? মই কি নাম আছিল? নামটো কি আছিল আপোনাৰ? নাম জুনুমণি